মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক বান্দৰ আৰু ঘৰিয়াল নামৰ এটি সাধু ক'ম। এখন নৈৰ দাঁতিত এজোপা প্ৰকাণ্ড জামু গছ আছিল। গছজোপা পকা পকা জামুৰে ভৰি আছিল। ওচৰৰ হাবিৰ পৰা অহা বান্দৰ এটাই সেই জামু গছজোপাতে আশ্ৰয় ল'লে। এনেদৰে কিছুদিন গ'ল। এদিন নৈৰ পৰা ঘৰিয়াল এটা উঠি আহি সেই জামু গছজোপাৰ তল পালেহি। তাকে দেখি বান্দৰটোৱে ঘৰিয়ালটোক ক'লে, তুমি মোৰ অতিথি। অতিথিক সেৱা শুশ্ৰূষা কৰিলে ডাঙৰ ধৰ্ম হয়। মই তোমাক অমৃতৰ নিচিনা সোৱাদযুক্ত কিছুমান জামু দিওঁ। তাকে খাই তুমি তৃপ্তি লাভ কৰা। এনেদৰে কৈ বান্দৰটোৱে ঘৰিয়ালটোক জামু খাবলৈ দিলে। জামু খাই ঘৰিয়ালে বৰ ভাল পালে। সেয়ে সি নিতৌ জামু খাবলৈ আহে আৰু বান্দৰৰ সৈতে হাঁহি ধেমালি কৰি সময় কটায় আৰু নিজ ঠাইলৈ উভতি যায়। ঘৰলৈ যাওঁতে ঘৰিয়ালে ঘৈণীয়েকলৈ কেইটিমান জামু লৈ যায়। এদিনাখন ঘৰিয়ালে জামু লৈ ঘৈণীয়েকক দিবলৈ ঘৈণীয়েকৰ ওচৰ পালেগৈ আৰু জামু খাই খাই ঘৈণীয়েকে ঘৰিয়ালক সুধিলে, তুমিনো এই অমৃতৰ নিচিনা ফলবোৰ ক'ত পোৱা? তেতিয়া ঘৰিয়ালে ক'লে, মোৰ এজন বান্দৰ সখী আছে, তেওঁৱেই মৰমতে এই ফলবোৰ দিয়ে। তাকে শুনি ঘৰিয়ালৰ ঘৈণীয়েকজনীয়ে ক'লে, যিয়ে নিতৌ এনেকুৱা অমৃতৰ দৰে ফলবোৰ খায়, তাৰ কলিজাটোও নিশ্চয় অমৃতৰ দৰেই হ'ব। গতিকে যদি মোৰ প্ৰতি তোমাৰ মৰম আছে, তেন্তে সেই বান্দৰৰ কলিজাটো কাইলৈয়ে মোক আনি দিবা। তেতিয়া ঘৰিয়ালটোৱে ক'লে, তেওঁ মোৰ পৰম বন্ধু, তেওঁক বধ কৰিলে মোক পাপে চুব। ঘৰিয়ালৰ ঘৈণীয়েকজনীয়ে ক'লে, যদি তাৰ কলিজা খাবলৈ নাপাওঁ, তেনেহ'লে মই নেখাই নবৈ মৰিম। ঘৈণীয়েকৰ কথা শুনি ঘৰিয়াল বৰ চিন্তাত পৰিল। কেনেকৈনো বান্দৰ সখীয়েকক ঘৈণীয়েকৰ ওচৰলৈ আনিব পাৰিব? তাকে ভাবি চিন্তি ঘৰিয়াল পলমকৈ গৈ সখীয়েকৰ ওচৰ পালেগৈ। পলমকৈ গৈ পোৱাত সখীয়েকে সুধিলে, হেৰা সখী, আজি পলমকৈ আহিলা দেখোন। ৰং মনেৰে কথা বতৰাও কোৱা নাই, কি হ'ল তোমাৰ? ঘৰিয়ালে ক'লে, সখী, আজি মোৰ ঘৈণীয়ে যেনে তেনে তোমাক মোৰ লগতে মোৰ ঘৰলৈ যাবলৈ দিছে। তাকে শুনি বান্দৰে ক'লে, আমি বনচৰ জীৱ, তোমালোকৰ ঘৰ হ'ল পানীৰ তলত, কেনেকৈনো যাম? ঘৰিয়ালে ক'লে, নৈৰ মাজত বালিচৰতহে আমাৰ ঘৰ, মোৰ পিঠিত উঠিয়েই তুমি তালৈ যাব পাৰিবা। তেতিয়া বান্দৰে ক'লে, সখী ব'লা তেন্তে, পলম কৰাৰ প্ৰয়োজন নাই। এনেদৰে কৈ বান্দৰ ঘৰিয়ালৰ পিঠিত উঠিল আৰু ঘৰিয়ালেও পিঠিত বান্দৰক লৈ নৈৰ সাঁতোৰ দিলে। নৈৰ মাছ পোৱাত ঘৰিয়ালৰ বেগ বাঢ়িল। তেতিয়া ভয় খাই বান্দৰে ক'লে, সখী লাহে লাহে, ইয়াত পৰিব লাগিলে মোৰ মৰণ নিশ্চিত। তাকে শুনি ঘৰিয়ালৰ হাঁহি উঠিল। সি বান্দৰক ক'লে, সখী, যেনেকৈয়ে নহওক তোমাৰ মৰণ আজি নিশ্চিতেই, কিয়নো মোৰ ঘৈণীয়েকে তোমাৰ কলিজাটো খাবলৈ তোমাক লৈ যাবলৈ কৈছিল। তাকে শুনি বান্দৰ বৰ চিন্তাত পৰিল। হঠাৎ বান্দৰে ঘৰিয়ালক ক'লে, সখী, পাৰত থাকোঁতে আচল কথাটো ক'ব নোৱাৰিলানে? মইতো মোৰ কলিজাটো জামু গছৰ খুৰুঙতে পাহৰি এৰি আহিলোঁ। এতিয়া উভতি ব'লা। বান্দৰৰ কথা শুনি এটা দীঘল হুমুনিয়াহ কাঢ়ি ঘৰিয়ালে ক'লে, কলিজা নেথাকিলেতো তোমাক নি লাভেই নাই, ব'লা তেন্তে উভতি যাওঁ। পাৰ পাওঁ পাওঁ হোৱাত ঘৰিয়ালে পুনৰ বান্দৰক ক'লে, যোৱা তেন্তে, সোনকালে কলিজাটো লৈ আহাগৈ, মই ইয়াতেই ৰৈ আছোঁ। পাৰ পাই বান্দৰটো একে জাপে গছত উঠিলগৈ। বহু সময়লৈ বান্দৰ উভতি নহাত পানী জুৱলিৰ পৰা চিঞৰি ঘৰিয়ালে ক'লে, সখী, বহু পলম হ'ল, নাহা কেলে? তাকে শুনি জামু গছৰ পৰা বান্দৰে চিঞৰি ক'লে, মূৰ্খ ঘৰিয়াল,
কলিজা কোনোবাই গছৰ খুৰুঙত থ'ব পাৰে নেকি? ইয়াকে এতিয়া সাধুটোৰ পৰা তোমালোকে কি বুজি পালা কোৱাচোন? আমি কেতিয়াও আনৰ অপকাৰৰ কথা চিন্তা কৰিব নালাগে।